গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মই এতিয়া আছোঁ ফিল্ডত অলপ ওলাই আহিছোঁ ফিল্ডত অলপ এক্সাৰচাইজ কৰিবলৈ ফিল্ডত মানুহ কম আছে কেইজনমান আছে ল'ৰা কেইজনমান পোক আছে জাম লাগিছে চাওক ইমান পোক মূৰৰ ওপৰত কেনেকৈ এখন দি সমস্যা ফিল্ড পিনে আহিলে এই চাওক মূৰৰ ওপৰতে পোক হৈ যায় চাওক এইবিলাক চাওক লগৰজনৰ ওপৰত কেনেকৈ গৈ আছে পোক এই চাওক কেনেকৈ পোক গৈ আছে এই পোক মোৰ ওপৰত অলপ কমি গ'ল আৰু এতিয়া ইফালে ঘূৰিলোঁ যে সেইকাৰণে কমি গ'ল পোকেই পোক আপোনালোকে ক'ব এই 2 দিনটো অলপ বৰষুণ দিয়াৰ পিছত অলপ ঠাণ্ডা হৈছে বতৰটো এনেকুৱা এতিয়া আপোনালোকে ঠাণ্ডাৰ অনুভৱ কেনেকৈ কৰিছে গৰম অনুভৱ কৰিছে এইবিলাক চাওক পোকটো কেনেকৈ ডিষ্টাৰ্ব কৰিছে তাক চাওক এয়া চাওক পলাই ফুৰি আছে পলাই ফুৰি আছে মূৰৰ ওপৰত চাগে এই চাওক পোক কেনেকুৱা আহি গৈছে এই চাওক আপোনালোকে ফিল্ড পিনে আহিলে আপোনালোকে গম পাই যাওক যোনে যোনে ফিল্ডত আহি গম পাই যাওক আপোনালোকে ফিল্ডৰ ওপৰত এইবিলাকতো গৰুৰ ওপৰতো থাকে উৰি থাকে ন এনে মানুহ গ'লে মানুহ ওপৰতো উৰি থাকে এইবিলাক পোকেই চাওক কিমান যাম এই কিমান পোক আপোনালোকে কিমান পোক চাব কয় এই চাওক মোবাইলতে ওপৰতে পৰি গৈছে পলাব লাগে এনেকুৱা চাওক এতিয়া নাই অলপ ঘূৰি দিলোঁ পলাই গ'লোঁ যে এই চাওক আকৌ আহি গ'ল এই চাওক তত দিয়া নাই পোকটোৱে পোকৰ পৰা কিমান পলাব লাগিব এই চাওকচোন কিমান পোক মধুমাখিৰ দৰে আহি গৈছে মধুমাখি হ'লে কামুৰিব বেজী মাৰিব এইটো পোকে বাৰু নাকামুৰে বেজী নামাৰে বাৰু মূৰৰ ওপৰত আহি জমা হৈ যায় চাওঁ ন কেনেকৈ বহুত বাপৰে কেনেকৈ পোক চাওক না কিমান পোক जाएगा यार भाई लोग जाएगा इसलिए बोल ले जा रहा है अभी বল লৈ গৈছে এতিয়া ভাইসকল ঘৰ যাব সিহঁতে খেলা হৈ গ'ল যে সেইকাৰণে অলপ সময় আমাৰ কাৰণে অলপ সময় বিচাৰিছিলোঁ 1-2 লাটমান মাৰিলোঁ এতিয়া লৈ গৈ আছে সিহঁতে এক্সাৰচাইজ কৰি আছে চাওক এই চাওক চাগে কেইবাৰ কৰিব পাৰে চাব আপুনি सिक्स पैक बनाओ बोले 6 पैक आधा आधी हो गई 6 पैक बॉडी बिल्डर
इधर देखो वाओ পাৰিলে পাৰিলে চাওক সৰু সৰু পোকটা কিমান দৃশ্য আছে মূৰৰ ওপৰত এনেকৈ জাক পাতি বহি গৈছে চাওক মূৰৰ ওপৰতো চাওক কেইটামান আছে চাওক পোকবিলাক কিমান ডিষ্টাৰ্ব হৈছে এক্সাৰচাইজ কৰিবই পৰা নাই সেইকাৰণে পোকবিলাকৰ কাৰণে চাওক ন